মই এতিয়া আহিলোঁ বাহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰলৈ আহিয়ে চিধা বাঁহ গছৰ তললৈ গুচি গ'লোঁ। মোনাৰ পৰা অস্ত্ৰ দুটা ওলাই বাঁহ কাটাত লাগি গ'লোঁ। হঠাৎ বাইদেউ ওলাই আহি মাত দিলে, কোন হয় অ'? মই উত্তৰ দিলোঁ, আই এম। বাইদেৱে ক'লে, অ' তইহে আহিছ। ভালেই হৈছে তই আহিছ, মোকো বাঁহ কেইডালমান কাটি থৈ যাবি। ময়ো লেবেল দেখাই ক'লোঁ, মোৰ তাত টাইম নাই, মোৰ দুডাল বাঁহ লগা হৈছে, মই বাঁহ দুডাল তাড়াতাড়ি কাটি কেনে গুচি যাওঁ। তহঁতে অন্য কোনোবাক লগাই বাঁহ কাটি ল'লে হৈ গ'ল। কৈ মই পুনৰ বাঁহ কটাত লাগি গ'লোঁ। যেনে তেনে কষ্ট কৰি বাঁহ দুডাল কাটি ল'লোঁ। বাইদেৱে ক'লে আকৌ বাঁহবিলাক কাটি পাতবিলাক য'তে ত'তে এনেকৈ পেলাই থৈ নাযাবি, যোৱাৰ সময়ত ভালকৈ চাফা কৰি থৈ যাবি। সেইবুলি মই এতিয়া বাঁহ দুডাল কটা হৈ গ'ল যিহেতু পাতবিলাক কাষে কাষে পৰি থকাবিলাক এটা জেগাত জমা কৰি থৈ গ'লোঁ। মোৰ বাঁহখিনি কাটাত ভুল হৈ গ'ল, চুটিকৈ কাটি পেলালোঁ বাঁহখিনি। এতিয়া বাঁহখিনি বওঁতে জইন কৰি বাঁহখিনি বব লগা হৈছে। যিয়ে নহওক তেনেকৈ কষ্ট কৰি বৈ গৈ আছোঁ এতিয়া। মোৰ এই সৰু সুন্দৰ ফুলৰ বাগিচাখনত লতা ফুলৰ পুলি ৰুবৰ বাবে আগতীয়াকৈ চাংটো লগাই ল'লোঁ। এতিয়া নাৰ্চাৰীত গৈ ভাল লতা ফুলৰ পুলি আনি ইয়াতে ৰুই দিম।
ডগীৰ পোৱালিকেইটাই খেলি খেলি ভাগৰ লাগি কাম কৰা ঠাইতে ভালকৈ টোপনি গ'ল দেই।